এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমৰ যাতায়াত ব্যৱস্থা আৰু পৰ্যটন খণ্ডত এটা নতুন দিগন্তৰ সূচনাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দেশৰ ভিতৰত আটাইতকৈ দীঘল নদী ৰজ্জুপথ অৰ্থাৎ ৰৌপৱে সেৱা মুকলি। ভাৰতত কভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ ৭৫.২৭% বৃদ্ধি। কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ পাঠ্যক্ৰম ৩০%কৈ হ্ৰাস কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সিদ্ধান্ত। ধেমাজিত চিয়াং আৰু গাই নদীৰ বান্ধ প্ৰতিৰোধৰ বাবে ২৮ কোটি টকা ব্যয় সাপেক্ষ ৪খন আঁচনি মুকলি। আৰু কংগ্ৰেছ দলৰ সৈতে আসন বুজাবুজি সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি AIUDFৰ স্পষ্ট ঘোষণা। এতিয়া শুনক বিতং বাতৰি। অসমৰ যাতায়াত ব্যৱস্থাত এটা নতুন দিগন্তৰ সূচনা কৰি আজি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দেশৰ ভিতৰতে আটাইতকৈ দীঘল নদী ৰজ্জুপথ অৰ্থাৎ ৰৌপৱে সেৱা মুকলি কৰা হয়। ৰাজ্যৰ স্বাস্থ্য শিক্ষা বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰৌপৱে আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ কাছাৰীঘাটৰ পৰা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰলৈকে ১,৮২০ মিটাৰ দৈৰ্ঘ্যৰ এই ৰৌপৱে পাৰ হবলৈ মাত্ৰ ৭ মিনিট সময়ৰ প্ৰয়োজন হ'ব। এই যাত্ৰাপথত পৰ্যটক তথা যাত্ৰীসকলে উৰ্বশী নদীদ্বীপ আৰু উমানন্দ মন্দিৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ইয়াৰ জৰিয়তে এবাৰত ৩০ জন যাত্ৰী পাৰ হ'ব পাৰিব। অৱশ্যে কোভিড-19ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ১৫ জন যাত্ৰীয়েহে যাত্ৰা কৰিব পাৰিব। ৰৌপৱেৰ জৰিয়তে পাৰ হোৱা যাত্ৰীসকলে এবাৰত ৬০ টকা ব্যয় কৰিব লাগিব। ইয়াৰ বিপৰীতে অহা যোৱা কৰিলে এজন যাত্ৰীয়ে ১০০ টকা ভৰিব লাগিব। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী ড শৰ্মাই কয় যে গুৱাহাটী মহানগৰীৰ গণেশগুৰিত নিৰ্মাণ কৰা উৰণীয়া সেতুখন সমাগত দুৰ্গা পূজাৰ ষষ্ঠীৰ দিনা মুকলি কৰা হ'ব। তদুপৰি ছুপাৰ মাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেতুখন বহাগ বিহুৰ আগতে মুকলি কৰিব পৰাকৈ ইতিমধ্যে ৮০% কাম সম্পূৰ্ণ হৈ উঠিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে গুৱাহাটী মহানগৰীত নিৰ্মাণ কৰা ৯খন ফুট অভাৰব্ৰিজ অহা বছৰৰ ১ ফেব্ৰুৱাৰীত একেলগে মুকলি কৰা হ'ব। এই পথ দলং কেইখনেৰে যোৱাৰ বাবে এছকেলেটৰৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে যাত্ৰীসকলৰ সুৰক্ষাৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰৌপৱেত চিচি কেমেৰাৰো ব্যৱস্থা কৰা হৈছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ এই ৰৌপৱে অৰ্থাৎ ৰজ্জুপথ ব্যৱস্থাই কামৰূপ জিলাৰ লগতে অসম তথা ৰাজ্যৰ জনসাধাৰণক উপকৃত কৰাৰ উপৰি পৰ্যটন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ ৭৫.২৭% বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত সৰ্বমুঠ ৫৭,৪৬৯ জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ২৩,৩৮,০০০ৰো অধিক হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশত কোভিড-19ৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা চিকিৎসাধীন লোকৰ সংখ্যাতকৈ প্ৰায় ৩ গুণ অধিক। ভাৰতত এটা দিনতে ৬১,৪০৮ জন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱাত দেশত এই ৰোগত আক্ৰান্তৰ সংখ্যা ৩১,০৬,৩৪৮ হৈছেগৈ। যোৱা ২৪ ঘণ্টাত ৮৩৬ জন লোকে এই ৰোগত প্ৰাণ হেৰুওৱাৰ পৰিপ্ৰেক্ষিতত দেশত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭,৫৪২লৈ বৃদ্ধি পাইছে। সম্প্ৰতি দেশত ৭,১০,৭৭১ জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্ৰালয়ে কয় যে চৰকাৰে গ্ৰহণ কৰা সময়োপযোগী নীতি, উন্নত চিকিৎসা ব্যৱস্থা আৰু ৰোগীক বাসগৃহত আছুতীয়াকৈ ৰখাৰ সুব্যৱস্থাৰ ফলত দেশত কোভিড-19ত আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। এই ৰোগৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত চিকিৎসাধীন লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে আৰু মুঠ আক্ৰান্তৰ ২২.৮৮% লোকহে চিকিৎসাধীন হৈ আছে। আনহাতে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাইছে আৰু বৰ্তমান এই হাৰ ১.৮৫%লৈ অৱনমিত হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৬ লাখতকৈ অধিক কোভিড পৰীক্ষা কৰা হৈছে। সেই অনুসৰি এতিয়ালৈ সম্পন্ন কৰা পৰীক্ষাৰ সংখ্যা ৩,৫৯,০০,০০০ৰো অধিক হৈছেগৈ। কোভিডৰ নমুনা পৰীক্ষা কৰাৰ বাবে গ্ৰহণ কৰা নীতিৰ অংশ হিচাপে পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। সম্প্ৰতি দেশত কোভিডৰ নমুনা পৰীক্ষা কৰিব পৰা ১,৫২০টা পৰীক্ষাগাৰ আছে। ইয়াৰে ৯৮৪টা চৰকাৰী আৰু ৫৩৬টা ব্যক্তিগত পৰীক্ষাগাৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ ফলত ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ পাঠ্যক্ৰম ৩০%কৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। সংসদৰ সচিবে আকাশবাণীৰ আগত এই বিষয়ে প্ৰকাশ কৰি কৈছে যে
শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশৰ ক্ষতি হ্ৰাস কৰাৰ বাবে কেৱল এই বছৰটোৰ বাবে পাঠ্যক্ৰম কিছু হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে অৱশ্যে প্ৰেক্টিকেল থকা কেতবোৰ বিষয়ৰ ক্ষেত্ৰত পাঠ্যক্ৰম 30% হ্ৰাস কৰা নহব বুলিও সচিবগৰাকীয়ে জানিবলৈ দিছে অলপতে সংসদৰ বিদ্যায়তনিক পৰিষদৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে যোৱা 5 মাহ ধৰি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যৰ শিক্ষাৰ ক্ষেত্ৰত স্থবিৰতা আহি পৰিছে যদিও অনলাইন শিক্ষাৰ জৰিয়তে 60 পৰা 70% ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে বুলি সচিবগৰাকীয়ে জানিবলৈ দিয়ে অহা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলা সন্দৰ্ভত প্ৰকাশ কৰা হৈছে যদিও ইয়াৰ বাবে গঠন কৰা টাস্ক ফৰ্চে চূড়ান্ত সিদ্ধান্ত দিয়াৰ পাছতহে এই কথা নিশ্চিত হ'ব অহা মাহৰ পৰা শ্ৰেণীকোঠাত পাঠদান আৰম্ভ নহলেও চলিত বছৰৰ বাবে হ্ৰাস কৰা 30% পাঠ্যক্ৰম সম্পৰ্কীয় ঘোষণা ৱেবছাইটযোগে প্ৰকাশ কৰা হ'ব বুলি শিক্ষা সংসদে প্ৰকাশ কৰিছে অহা মাহৰ প্ৰথম ভাগতে নতুন পাঠ্যক্ৰম সম্পৰ্কে সবিশেষ জানিব পৰা যাব বুলিও প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ সুবিধাৰ বাবে চলিত বছৰটোত মহাবিদ্যালয়সমূহত নামভৰ্তিৰ ক্ষেত্ৰত 25% আসন বৃদ্ধি কৰাৰো সিদ্ধান্ত লৈছে কোভিড-19ৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাত চিবিএছইৰ অধীনৰ পৰীক্ষাসমূহ সম্পূৰ্ণকৈ অনুষ্ঠিত কৰিব নোৱাৰা হেতুকে কিছু ক্ষেত্ৰত আনুমানিক নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল ইয়াৰ ফলত বৰ্ডৰ ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ সৈতে সংসদৰ পৰীক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ ব্যৱধান পৰিলক্ষিত হয় এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে কেৱল এই বছৰটোৰ বাবে এই সুবিধা দিয়া হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে অহা 31 আগষ্টৰ পৰা 3 ছেপ্টেম্বৰলৈ 4দিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত হ'ব কোভিড সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা মানি এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথম দিনা প্ৰশ্নসমূহ উত্থাপনৰ পাছতে অধ্যক্ষই অধিৱেশনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব লগতে সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নামো ঘোষণা কৰিব দ্বিতীয় দিনা অৰ্থাৎ 1 ছেপ্টেম্বৰত 2020-21 বৰ্ষৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান হ'ব ইয়াৰ পাছতে চলিত বৰ্ষৰ অসম বিনিয়োজন বিধেয়ক উত্থাপন কৰা হ'ব এইবাৰৰ অধিৱেশনত প্ৰায় 10খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ধেমাজি জিলাৰ জুনাই মহকুমাৰ চিয়াংনৈ আৰু গাই নদীয়ে চিঙা মথাউৰিৰ মেৰামতিৰ বাবে 28 কোটি টকা ব্যয় সাপেক্ষ 4খন আঁচনি আজি মুকলি কৰা হৈছে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে 3খন আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে চিয়াংনৈৰ বান প্ৰতিৰোধৰ বাবে বেৰাচাপৰিত 16 কোটি টকা ব্যয়েৰে এখন আঁচনি আৰম্ভ কৰাৰ লগতে নামনি অংশত 2 কোটি টকা ব্যয় সাপেক্ষ আন এখন আঁচনি মুকলি কৰা হৈছে আনহাতে ব্ৰহ্মপুত্ৰৰ বান প্ৰতিৰোধৰ বাবে 8 কোটি টকাৰে ঐৰামঘাটত এখন আঁচনি গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰি গাই নদীৰ চিগা অংশৰ পুনৰ নিৰ্মাণৰ বাবে 2 কোটি টকা ব্যয়েৰে কাম আৰম্ভ কৰা হৈছে পকি পাৰকুই পাইন বাঁহৰ গুজ আৰু বালিভৰ্তি বস্তাৰে বান প্ৰতিৰোধৰ বাবে আৰম্ভ কৰা আঁচনিকেইখনৰ কাম 2 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি দুয়োগৰাকী নেতাই সাংবাদিকক জানিবলৈ দিয়ে ইফালে ধেমাজিৰ জিয়াধল নদীত দুদিন ধৰি নিখোজ হৈ থকা ধেমাজি নগৰৰ কাৰিচুকৰ ভূপেন্দ্ৰ নহৰহৰ মৃতদেহটো আজি পুৱা নৈখনৰ জয়ৰামপুৰ অংশত এছডিআৰএফে উদ্ধাৰ কৰে এআইইউডিএফ দলে কৈছে যে কংগ্ৰেছ দলৰ সৈতে আসন বুজাবুজিৰ সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত আৰু মহাজোঁটৰ উমৈহতীয়া কৰ্মসূচী প্ৰস্তুত হোৱাৰ পাছতহে এই সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি দলে স্পষ্ট কৰি দিছে এটা বিবৃতিযোগে এআইইউডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে এই বিষয়ে প্ৰকাশ কৰিছে তেওঁ কয় যে পূৰ্বে দলৰ সাধাৰণ পৰিষদৰ সভাত সমভাৱাপন্ন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দলসমূহৰ মাজত অসম আৰু অসমবাসীৰ স্বাৰ্থত মিত্ৰতা কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল পৰৱৰ্তী সময়ত অনানুষ্ঠানিকভাৱে কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ সৈতে এআইইউডিএফে আলোচনা অব্যাহত ৰাখিছে বুলি তেওঁ উল্লেখ কৰে কংগ্ৰেছ দলে কৰ্ণধাৰ সমিতিৰ বৈঠকত মিত্ৰতাৰ প্ৰসংগ চূড়ান্ত কৰাৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছৰ সিদ্ধান্তক আদৰণি জনোৱা হৈছিল যদিও আসন বুজাবুজিৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি তেওঁ কয় ইফালে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও নেতাই শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ বাবে দলটোৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিছে কংগ্ৰেছ দলৰ অন্তৰ্বৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীয়ে পদত্যাগ কৰাৰ প্ৰস্তাৱ দিছে দলীয় সূত্ৰই জনোৱা মতে আজি অনুষ্ঠিত দলৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত শ্ৰীমতী গান্ধীয়ে এগৰাকী নতুন নেতা নিৰ্বাচনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলক আহ্বান জনাইছে বৈঠকত শ্ৰীমতী গান্ধীয়ে কয় যে এই সন্দৰ্ভত তেওঁ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালক বিতং তথ্য দাঙি ধৰিছে
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগতে আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাই শ্ৰীমতী গান্ধীকে কংগ্ৰেছ দলক নেতৃত্ব দি যাবলৈ আহ্বান জনায় উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই দলৰ নেতৃত্ব পৰিৱৰ্তনৰ বিষয় সন্দৰ্ভত শ্ৰীমতী গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্যিক বিজেপিয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বৰে কিছু নিৰ্দিষ্ট কামৰ দায়িত্ব দিয়াৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে গুৱাহাটীত এখন সংবাদমেলত কয় যে বিমান বন্দৰটো বিক্ৰী কৰি দিয়া হল বুলি অপপ্ৰচাৰ চলোৱা হৈছে বিমান বন্দৰটোৰ ৰানৱে আৰু ট্ৰেফিক নিয়ন্ত্ৰণৰ ব্যৱস্থা এতিয়াও পূৰ্বৰ দৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ অধীনতে থাকিব তেওঁ কয় যে ইয়াৰ পৰা যি ৰাজহ সংগ্ৰহ হয় সেয়া প্ৰাধিকৰণে অসমৰ লগতে দেশৰ বিভিন্ন সৰু সৰু বিমান বন্দৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ব্যয় কৰিব পাৰিব উল্লেখযোগ্য যে কংগ্ৰেছ দলে আজি কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চলিত বৰ্ষৰ অৰ্জুন বঁটাসমূহ অহা ২৯ আগষ্টত দিনৰ ১১ বজাত প্ৰদান কৰা হ'ব অৱশ্যে কোভিড-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তেহে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে উল্লেখযোগ্য যে অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইকে ধৰি দেশৰ ২৭ গৰাকী খেলুৱৈলৈ এইবাৰ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চৰকাৰী নিৰ্দেশনা পোৱাৰ লগে লগে অহা অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱাৰ সম্ভাৱনা আছে উদ্যান কৰ্তৃপক্ষই এই বিষয়ে প্ৰকাশ কৰি কয় যে উদ্যানখন মুকলি হোৱাৰ লগে লগে পুনৰ পৰ্যটকৰ সমাগম হোৱাৰ আশা কৰা হৈছে অহা মাহৰ পৰা উদ্যানখনৰ পৰ্যটন পথসমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰা হ'ব বুলি বন বিভাগে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে কোভিড-19 আৰু লকডাউনৰ ফলত যোৱা প্ৰায় ৫ মাহ ধৰি বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক নিবাসসমূহলৈ ক্ৰমাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটিছে চৰকাৰী নীতি নিৰ্দেশনা মানি পৰ্যটন ব্যৱসায়ীসকলে পুনৰ তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিছে যোৱা পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ লগতে ইয়াত থকা পৰ্যটন আৱাস হোটেল ৰেস্তোৰাঁসমূহ যথেষ্ট ক্ষতিৰ সন্মুখীন হয় ২০২০-২১ পৰ্যটন বৰ্ষক লৈ এই উদ্যোগৰ সৈতে জড়িত সকলো আশাবাদী বুলি জানিব পৰা গৈছে মেঘালয়ত যোৱা ২৪ ঘণ্টাত এজন লোকে কোভিড-19ত প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এই ৰোগত মৃত্যুৰ সংখ্যা ৮লৈ বৃদ্ধি পালে ৰাজ্যখনত নতুনকৈ আক্ৰান্ত ৫৯ গৰাকী ৰোগীৰ ৫৫ গৰাকী পূব খাচী পাহাৰ জিলাৰ আনহাতে আন ৪ গৰাকী ৰিভৈ জিলাৰ ৰাজ্যখনত এতিয়ালৈকে ৭৮৯ গৰাকী লোক কোভিড-19ৰ পৰা সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ইপিনে মেঘালয় চৰকাৰে ৰাজ্যখনৰ সকলো প্ৰৱেশ পথ প্ৰতিটো মাহৰ প্ৰথম সপ্তাহত বন্ধ ৰখা হ'ব বুলি পুনৰ ঘোষণা কৰিছে অহা মাহৰ পৰা নৱেম্বৰলৈকে এই ব্যৱস্থা কাৰ্যকৰী হ'ব ত্ৰিপুৰাত ২০০জন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা ৮,৯২০ হৈছেগৈ আনহাতে ৰাজ্যখনত এই ৰোগত পুনৰ এজন লোকৰ মৃত্যু হোৱাত কোভিড-19ত মৃত্যুৰ সংখ্যা ৭৩লৈ বৃদ্ধি পালে ৰাজ্যখনত এতিয়ালৈকে ২,৪৩,৬১৬টা কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে অৰুণাচলত ১৭জন সুৰক্ষা বাহিনীৰ লোককে ধৰি মুঠ ৪০জন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা ২৬৩লৈ বৃদ্ধি পালে মিজোৰামত পুনৰ এজন লোকৰ দেহত কোভিড-19 ধৰা পৰিছে ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৯১৮ হৈছেগৈ যোৱা ২৪ ঘণ্টাত ৩৬জন লোকক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ইপিনে মিজোৰাম চৰকাৰে এক নিৰ্দেশযোগে কালিৰে পৰা সপ্তাহত ৩ দিনৰ বাবেহে আন্তঃৰাজ্যিক চলাচলৰ অনুমতি দিছে সেই অনুসৰি লেংপুই বিমান বন্দৰৰ লগতে মিজোৰাম ত্ৰিপুৰা সীমান্তৰ প্ৰৱেশস্থল কানমুন আৰু মিজোৰাম অসম সীমান্তৰ ভাইৰেংটি অঞ্চল সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰেহে মুকলি থাকিব বড়ো উমেন জাষ্টিছ ফৰামৰ নেত্ৰী অঞ্জলি দৈমাৰীয়ে বিপিএফ দলত যোগদান কৰিছে ওদালগুৰি জিলা বিপিএফৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সভাত শ্ৰীমতী দৈমাৰীয়ে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে সভাত মন্ত্ৰী ৰিহন দৈমাৰী আৰু চন্দ্ৰন ব্ৰহ্মও উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩০ আগষ্টৰ দিনৰ ১১ বজাত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব আগ্ৰহী শ্ৰোতাসকলে ১-৮০০-১১-৭৮০০ নম্বৰত ডায়েল কৰি নিজৰ বাৰ্তা বাণীবদ্ধ কৰিব পাৰিব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ অসমৰ যাতায়াত ব্যৱস্থা আৰু পৰ্যটন খণ্ডত এটা নতুন দিগন্তৰ সূচনাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দেশৰ ভিতৰতে আটাইতকৈ দীঘল নদী ৰজ্জুপথ অৰ্থাৎ ৰ'পৱে সেৱা মুকলি ভাৰতত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ হাৰ ৭৫.২৭% বৃদ্ধি আৰু কংগ্ৰেছ দলৰ সৈতে আসন বুজাবুজিৰ সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি এআইইউডিএফৰ স্পষ্ট ঘোষণা আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই